উপনিৰ্বাচনৰ ফলাফল আহি গ'ল, কংগ্ৰেছ হাৰি গ'ল। মই আপোনালোকক আজি কম কংগ্ৰেছ হাৰাৰ 3টা কাৰণ। কংগ্ৰেছ যে হাৰিল আজি 5টা সমষ্টিৰ এটা সিটতো কংগ্ৰেছে জয় হ'ব নোৱাৰিলে, বিৰোধী শক্তি তছনছ হৈ গ'ল। আজি চামুগুৰিৰ নিচিনা সমষ্টিৰ আজি বিজেপিয়ে জয়লাভ কৰিলে। কাৰণটো কি? চামুগুৰি সমষ্টিৰ মেজৰিটি মুছলমান সম্প্ৰদায়ৰ লোক, তথাপিতো বিজেপি জিকি গ'ল। কাৰণটো কি? আৰু বাকি 4টা সিটতো মানে কংগ্ৰেছে এনেকুৱা বেয়াভাৱে হাৰিলে আজি, এই ঘটনাটো এটা ইতিহাস হৈ গ'ল। এতিয়া মই ক'বলৈ ওলাইছো যে কংগ্ৰেছ হাৰাৰ 3টা কাৰণ। প্ৰথম কাৰণটোৱে হ'ল যে গৌৰৱ গগৈৰ অহংকাৰ। হয়, আপোনালোকে ঠিকে শুনিছে, গৌৰৱ গগৈৰ অহংকাৰ। গৌৰৱ গগৈৰ অহংকাৰত ইমান মগ্ন হৈ গ'লে যে তেখেতসকলে বিৰোধী শক্তি ভংগ কৰি দিলে। এই গৌৰৱ গগৈৰ কাৰণে বিৰোধী শক্তিটো ভংগ কৰিব লগা হৈছিল। বিৰোধী যিমান কেইটা পাৰ্টি আছিল যে তেখেতসকলে একলগ হৈছিল, কিন্তু বিহালী সমষ্টিৰ এটা টিকেটৰ কাৰণে সেই বিৰোধী শক্তি তছনছ হৈ গ'ল। আৰু বিহালী সমষ্টিত গৌৰৱ গগৈয়ে টিকেট কাক দিছিলে? এক ৰাতিৰ ভিতৰত বিজেপিৰ পৰা কংগ্ৰেছত জঁপিয়াই যোৱা লোকজনক। ৰাইজ আজি ইমান মূৰ্খ নহয় যে আপুনি আবুল তাবুল বুকি কিনে ৰাইজক ঠগাব পাৰিব। ৰাজনীতিত গৌৰৱ গগৈ ডাঙৰীয়া শিকিব লগা বহুত কথা আছে। এই কথাষাৰ ভূপেন বৰা ডাঙৰীয়াই গম পাইছিলে। ভূপেন বৰা ডাঙৰীয়াই বহুত কষ্ট কৰিলে এই বিৰোধী শক্তিটো এক কৰাৰ কাৰণে, কিন্তু নোৱাৰিলে। এতিয়া 2 নম্বৰতে ধৰ্মৰ ৰাজনীতি আৰু বংশগত ৰাজনীতি। চামুগুৰি সমষ্টিৰ পাৰ্টি কৰিছিল তানজিল হুছেইন আৰু দিপ্লু ৰঞ্জন শৰ্মা। এইপিনে যদি দিপ্লু ৰঞ্জন শৰ্মাই ডেভেলপমেন্টৰ কথা কৈছিল, যে স্কুল বনাম, কলেজ বনাম, বিভিন্ন পডকাষ্টত তেখেতে কৈছিল IAS অফিচাৰ, IPS অফিচাৰ বনোৱাৰ কাৰণে মই ইনষ্টিটিউট খুলিম। আৰু এইপিনে তানজিল হুছেইনে কি কৈ আছিল? মই সৰু ল'ৰা, মোক নামাৰিব। দিপ্লু ৰঞ্জন শৰ্মাই কৈ আছিল ডেভেলপমেন্টৰ কথা, আৰু তানজিল হুছেইনে কি কৈছিল? ধৰ্মৰ কথা। ৰাইজ আজিকালি মূৰ্খ নহয়, ৰাইজক এনেকে ঠগাব নোৱাৰে। আজিকালি এই বিৰোধী শক্তিয়ে কেতিয়া বুজি পাব এইবিলাক কথা? ৰাইজক আজিকালি ডেভেলপমেন্ট লাগে। আপোনাৰ দেউতা পাৱাৰফুল মিনিষ্টাৰ বা পাৱাৰফুল সাংসদ হোৱাৰ কাৰণে আপুনিও যে জয়যুক্ত হ'ব, সেইটো আজিকালি ৰাইজে মানি নলয়। এই কথাষাৰ কংগ্ৰেছ বা বিৰোধী দলসকলে কিয় বুজি নাপায়? কংগ্ৰেছে চামুগুৰি সমষ্টিৰ বিভিন্ন মিটিংসমূহত ইজৰাইল আৰু গাজাৰ ভিডিঅ' লগাই দিছিলে, এইবিলাক নানানটা মানে। আৰু এইপিনে বিজেপি কি কৰিছিল? ডেভেলপমেন্টৰ ৰাজনীতি কৰি আছিল। দিপ্লু ৰঞ্জন শৰ্মা এজন চোকা ব্যক্তিৰ মানুহ। দিপ্লু ৰঞ্জন শৰ্মাই যেতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰ কৰি আছিল, তেতিয়ালৈকে তেওঁৰ মুখেৰে এটাও বেয়া শব্দ ওলোৱা নাছিল। তেখেতে ৰকিবুল হুছেইন ডাঙৰীয়াক নিজৰ দাদা বুলি লাষ্ট মুহূৰ্তলৈকে কৈ আছিল। আৰু এইপিনে ৰকিবুল হুছেইন ডাঙৰীয়া, তানজিল হুছেইন আৰু কংগ্ৰেছৰ পাৰ্টিটোৱে কি কৰি আছিল? দিপ্লু ৰঞ্জন শৰ্মাক গালি পাৰি আছিল। ৰাইজে এইবিলাক মানি নলয় নহয়, ৰাইজে আজিকালি সকলো বুজি পায়। কিন্তু এই বিৰোধী শক্তিসমূহে এতিয়ালৈকে বুজি উঠা নাই যে আজিকালিৰ দিনত আৰু এই সূতা কম্বলৰ দিন নাই। কংগ্ৰেছে এটা সময়ত সূতা কম্বল বিলাই কিনে জয়যুক্ত হৈছিল, কিন্তু সেই কথাখিনি আজিকালি এতিয়া আৰু এই ৰাইজে মানি নলয়। এই বিৰোধী শক্তিসমূহে কেতিয়া বুজিব এইবিলাক কথা? 3 নম্বৰতে হ'ল আঞ্চলিক দল বা আঞ্চলিক শক্তিসমূহক শক্তিশালী কৰা। সেই কামটো বিজেপিয়ে কৰি আছে, কিন্তু কংগ্ৰেছ তথা বিৰোধী দলসমূহে সেই কামটো কৰিব পৰা নাই। এই সৰু সৰু শক্তি কিছুমান যে আছে, সেই শক্তিসমূহ শক্তিশালী কৰিলেহে এটা দল ইলেকশ্যনত জয়যুক্ত হ'ব পাৰিব। সেই কামটো বিজেপিয়ে ভালকে কৰিলে, আৰু সেই অংকটো বিজেপিয়ে ভালকে বুজি পাইছিল যে আঞ্চলিক দল তথা লোকেল দল সংগঠনক কেনেকে মেনেজ কৰিব লাগে। কংগ্ৰেছে খালি ওপৰৰ লেভেলৰ কামখিনি চালে, যে কেনেকে মন্ত্ৰী MLA ইলেকশ্যনত নমাব পাৰি, কেনেকে ডাঙৰ ডাঙৰ মানুহ আনি প্ৰচাৰ কৰিব পাৰি, কিন্তু বিজেপিয়ে সেইটো কাম কৰা নাছিল। বিজেপিয়ে বুথে পঞ্চায়তে গাঁৱে গাঁৱে গৈ সেই দুখীয়া লোকসকলৰ লগত মিটিং পাতিছিল আৰু তাত ডেভেলপমেন্টৰ কথা কৈছিল। ফলত ৰাইজে বিজেপিক ভোট দিলে। তাৰ ফলত বিজেপিয়ে বহু সংখ্যক ভোট পাবলৈ সক্ষম হ'ল, আৰু কংগ্ৰেছে সেই ভোটসমূহ হেৰুৱাব লগা হ'ল। তেখেতসকলৰ কৰ্মীসকলে গাঁৱে গাঁৱে বুথে মিটিং কৰাই নাই। ডাঙৰ ডাঙৰ অঞ্চলসমূহত মিটিং কৰা তেখেতসকলে সেই ডাঙৰ ডাঙৰ অঞ্চলসমূহত কেইহাজাৰ ভোট পালে বিৰোধী। কংগ্ৰেছে আঞ্চলিক দলসমূহক কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰিলে, কিন্তু বিজেপিয়ে সেই কামটো নকৰি তেখেতসকলক বৰপিৰা পাৰি দিলে। ফলত বিজেপি জয়যুক্ত আজি। এই সিম্পল ক্যালকুলেশনটো কংগ্ৰেছ তথা বিৰোধী শক্তিয়ে কিয় বুজি নাপায়? 2026ত যদি কংগ্ৰেছে এই নীতি অৱলম্বন কৰে, তেতিয়াহ'লে অহা 50 বছৰ কি 100 বছৰলৈ অসমত বিৰোধী শক্তি নাইকিয়া হৈ যাব। অকল বিজেপিয়ে 100 বছৰ শাসন কৰিব, সেইটো কংগ্ৰেছে মানি লোৱাটো ভাল। কংগ্ৰেছে ভূপেন বৰাৰ নিচিনা এজন সিনিয়ৰ লিডাৰক সন্মান কৰিবলৈ নিশিকিলে, কিন্তু আনপিনে আপুনি বিজেপিৰ এজন বুথ পৰ্যায়ৰ সভাপতিক যিটো সন্মান বিজেপিয়ে দিয়ে, সেই সন্মানটো কংগ্ৰেছে দিব নোৱাৰিলে। কংগ্ৰেছে আজি তৃণমূল কৰ্মীসকলক সন্মান দিব নোৱাৰিলে, আৰু আনপিনে এই বিজেপিয়ে তৃণমূল কৰ্মীসকলক সন্মানৰ ওপৰত সন্মান গামোচা পিন্ধাই তত নাপায়। কংগ্ৰেছক যদি আপুনি গামোচাখন পিন্ধাব যায়, অকল গৌৰৱ গগৈ পিন্ধাব লাগে। আনপিনে আপুনি যদি বিজেপিৰ নেতা এজনক গামোচা পিন্ধাবলৈ যায়, তেখেতে তৃণমূল পৰ্যায়ৰ
মানুহজনক গামোচা পিন্ধাবলৈ আগবাঢ়ি যায় ফলত আজি কংগ্ৰেছ হাৰি গল এই তিনিটাই মুখ্য কাৰণ আছিল কংগ্ৰেছ হৰাৰ সেই কথাষাৰ বিৰোধী শক্তি তথা কংগ্ৰেছে আজিলৈকে বুজি নাপালে ইলেকশ্যনটো হল এটা UPSC এক্সামৰ নিচিনা কোন সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইটো কোনো ক'ব নোৱাৰে তাৰ কাৰণে বছৰ বছৰ ধৰি প্ৰিপাৰেচনৰ প্ৰয়োজন কোচিংৰ প্ৰয়োজন সেই কোচিং তথা প্ৰিপাৰেচন কংগ্ৰেছৰ লিডাৰসকলে পোৱা নাই বা কংগ্ৰেছৰ লিডাৰসকলে তেখেতসকলক কৰ্মীসকলক দিব পৰা নাই আৰু এই পিনে বিজেপিয়ে ভিজন লৈ একদম 20-25 বছৰ শাসন কৰা এটা ভিজন লৈ তেখেতসকলে ইলেকশ্যনত নামে তেখেতসকলৰ ভিজনে বেলেগ তেখেতসকলৰ 20-25 বছৰ কেনেকে শাসনত থাকিব পাৰে সেইটো ভিজন বিজেপিৰ কিন্তু কংগ্ৰেছে নিজৰ মাজতে কাজিয়া ফলত আজি হাৰি গল যেতিয়ালৈকে কংগ্ৰেছ তথা বিৰোধী শক্তিসমূহ একত্ৰিত নহয় আৰু তেখেতসকলে এই সৰু সৰু ফৰ্মুলাসমূহ যদি শিকি নলয় তেতিয়াহলে 2026ত তেখেতসকলে এটা সিটো নাপায় সেইটো বিৰোধী শক্তিয়ে বুজি লোৱা ভাল গতিকে অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ